নমস্কাৰ মই নীলাক্ষী আপোনালোকক আদৰণি জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই তেনি সাধাৰণভাৱে বনাইছো এটা আটাৰ কেক। মই কেকটো কুকাৰত বনাম, সেইবাবে কেকটোৰ ভিতৰত জালনী ছটা দি তাতে বাতিটো দি ঢাকন মাৰি 5 মিনিটৰ কাৰণে গৰম হ'ব দিলোঁ। এতিয়া এটা মিক্সি বাতিত চাহ খোৱা কাপৰ 4.5 ভাগ চেনি দিলোঁ, লগতে 2টা ইলাচি দি ভালদৰে গুড়া কৰি ল'লোঁ। লগতে দিলোঁ 4.5 ভাগ ৰিফাইন অইল আৰু 3টা কণী দি ভালদৰে মিলাই ল'লোঁ। আৰু লগতে কেইটামান কাজু দি গোটেই সামগ্ৰীখিনি আকৌ ভালদৰে মিক্সিত মিহলাই ল'লোঁ। এতিয়া এই মিশ্ৰণটো এটা বাউলত নমাই ল'লোঁ আৰু এখন চেকনিত দি দিলোঁ 1 কাপ আটা, তাতে দি দিছোঁ এচামুচ বেকিং পাউডাৰ আৰু এচিকুট নিমখ। এইখিনি ভালদৰে চালি লৈ আকৌ এইখিনি ভালদৰে মিলাই ল'লোঁ। প্ৰথম আটা কাপ মিলোৱাৰ পিছত আকৌ চেকনিখনত 1 কাপ আটা দিলোঁ, লগতে দি দিলোঁ এচামুচ বেকিং পাউডাৰ। এইখিনিও ভালদৰে মিহলাই লৈ তাতে দি দিছোঁ 3 চামুচ পাউডাৰ গাখীৰ আৰু অলপমান দি দিছোঁ গাখীৰ, যিহেতু বেটাৰটো ডাঠ হৈছে। তাৰ লগতে দি দিছোঁ এচামুচ মৌ। এতিয়া মিশ্ৰণটো আকৌ ভালদৰে মিহলাই ল'লোঁ। আনহাতে কুকাৰটো গৰম হোৱাৰ লগে লগে বাতিটো উলিয়াই আনি তাতে অকণমান ৰিফাইন অইল সানি অলপমান আটা ছটিয়াই লৈ ভালদৰে মিহলাই ল'লোঁ। এতিয়া বাতিটোত প্ৰথমে অলপ কেকৰ মিশ্ৰণ দিলোঁ আৰু চাকনি এখনত অলপমান কোকো পাউডাৰ লৈ তাৰ ওপৰত দি দিলোঁ আৰু চেকনি এখনত অলপমান কোকো পাউডাৰ লৈ তাৰ ওপৰত চালি দিলোঁ। আৰু ভিডিঅ'ত দেখুৱাৰ দৰে এবাৰ বেটাৰটো এবাৰ কোকো পাউডাৰ দিলোঁ আৰু শেষত অলপমান বেটাৰ দি ওপৰতে অলপমান বাটাৰ দি দিলোঁ আৰু বেক হ'বৰ কাৰণে কুকাৰত ভৰাই দিলোঁ। এয়া মোৰ কেকটো সম্পূৰ্ণৰূপে হৈ গ'ল আৰু চাওকচোন মোৰ কেকটো কিমান ধুনীয়া কোমল হৈছে। এয়া চাওক, কেকটো যদিও আটাৰে বনাইছোঁ বহুত ধুনীয়া ফ্লাফি হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।